আৰে আজি স্কুললৈ আকৌ দেৰি হৈ গ'ল পায়। আজি দেৰিকৈ পালেগৈ একদম ছাৰে মোক মাৰিব। জল্দি 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 জল্দি। স্কুলততো ক্লাছে আৰম্ভ পায়, মই সোমাক জানো হয়। দেৰিকৈ সোমালেতো ছাৰে মাৰিব, এতিয়া কি কৰোঁ হয়। আজি স্কুলত নোসোমাঙে। এতিয়াতো ঘৰলৈ গ'লেগৈ মায়ে মাৰিব। এতিয়া মই কি কৰোঁ বাৰু, ইয়াতে থাকোঁনি? দোকানৰ পৰা কিবা এটা লৈ লওঁগৈ। চকলেটটো খাই পিনি এইফালে যাওঁ। ভাইটি কিবা খাবলৈ আছে দিয়াচোন, মই বহু দিনৰ পৰা একো নাই খোৱা। দাদা মোৰ ওচৰত অকল এইটোহে আছে খাবলৈ। আপুনি খাই যদি এইটোকে খাব পাৰিব। আপুনি এইটোকে লওক। ধন্যবাদ ভাইটি। চকলেটটো মগনি এজনক দিবলগীয়া হ'ল, এতিয়া মই কি কৰোঁ? অঁ, হেৰিয়াত যে ভূতীয়া ঘৰত আছে, আজি তাতে গৈ সোমাই চাওঁগৈচোন তাৰ ভিতৰতনো কি আছে। পাই গ'লোহি। ঘৰটোৰ ভিতৰত বা কি আছে, মোৰ ভয়হে লাগিছে পাই। সেই হ'লেও গৈ চাওঁ। আৰে ইয়াৰ পিছফালেচোন কুঁৱা এটা আছে, তাকো খালী কুঁৱা। কুঁৱাটো তলৰ ফালে বৰ আন্ধাৰ। আৰে এইডোখৰ মই ক'লৈ গুচি আহিলোঁ, চবফালে চকলেটে যে। আৰে আপুনিতো সেই ভিখাৰীজন হয় নাই? হয়, কিন্তু মই কোনো ভিখাৰী নহয়। মই এই চকলেট পৃথিৱীৰ ভগৱান হয়। কিন্তু আপুনি মোক এই চকলেট পৃথিৱীলৈ কিয় লৈ আহিলে? কাৰণ সেইখন পৃথিৱীত যোনে মোক চকলেট খাবলৈ দিয়ে, তেওঁলোকক মই এইখন পৃথিৱীলৈ ফুৰাবলৈ লৈ আহোঁ। অ', সেইকাৰণে আপুনি তাৰমানে মোক লৈ আহিলে। তেতিয়াহ'লে আজিলৈকে আপুনি কিমান ল'ৰা ছোৱালী গালৈ আনি পাইছে? তুমিয়ে প্ৰথম, কাৰণ কোনো সৰু ল'ৰা ছোৱালীয়ে মোক আজিলৈকে চকলেট দি নাই পোৱা। তুমিয়ে প্ৰথম যোনে মোক চকলেট দিছিলা। সেইবাবে তোমাক মই এই চকলেটৰ পৃথিৱীলৈ লৈ আহিলোঁ। এতিয়া তুমি ইয়াত যিমান ফুৰিব পাৰিবা। সেই ইয়াত নৈ চকলেটবোৰ খাব পাৰি নি? নোৱাৰি, কাৰণ তাত যেনেকৈ নৈত লেতেৰা পানীহে, ইয়াত সেনেকৈ লেতেৰা চকলেটহে। তুমি এইবোৰ খাব নোৱাৰিবা। আৰে বা, ইয়াৰ দলঙোচোন চকলেট। আৰু ইয়াত চকলেট এটা পাইছোঁ, এইটোকে খাই দিম। আৰে ইয়াত চকলেট নাখাবা, তুমি ইয়াত চকলেট খাই দিলে তুমি নিজৰ পৃথিৱী পাবাগে। আৰে মোৰ মূৰটো ঘূৰা ঘূৰা লাগিছে যে। আৰে তাত মই চকলেটটো খোৱাৰ কাৰণে মইচোন ইয়ালৈ গুচি আহিলোঁ। ভালেই হ'ল, এতিয়া মই ঘৰলৈ যাব পাৰিম, স্কুলৰ ছুটি হ'ব পায়।